চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আমাৰো ভাল। বৰ্তমান বহুত দিন হ'ল মোৰ ভিডিঅ' হোৱাই নাই। আচলতে অকণমান অসুবিধাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই আৰু বহুত দিনেই হ'ল। এতিয়া ভাবিছোঁ মই আপোনালোকলৈ এটা শ্বৰ্টকৈ হ'লেও এটা ভিডিঅ' আগবঢ়াওঁ আৰু আপোনালোকে থাম্বনেইলটো দেখি গমেই পাইছে চাগে কাপোৰৰ কালেকশ্যন। কিন্তু আচলতে মই কাপোৰ কেইযোৰমান ইফালে গৈছিলোঁ আৰু তেনেকৈ উলিয়াই থৈ দিয়া আছিলে আৰু সেইকেইযোৰকে পিন্ধি পেলাই আপোনালোকলৈ এই শ্বৰ্টকৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু যিসকলে নতুনকৈ চাইছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগৰ যিসকল ছাবস্ক্ৰাইবাৰ আছিলে তেওঁলোককো কওঁ আপোনালোকে ভিডিঅ'বোৰ আগৰ দৰে চাব আৰু পুনৰ মোক মৰম দিব আৰু সেয়াই আৰু তেতিয়াহ'লে ব'লকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। তুমি দিয়া সপোনেৰে সাহস বুটলি বুকুত মেলি দি আশাৰে বাঞ্চি পামগৈ এদিন সপোনৰে সিপাৰ পামগৈ এদিন সপোনৰে বৰষা নামিব